Hello guys, লিওনেল মেসি কোন মই পরিচয় দিয়ার প্রয়োজন নাই ওয়ান অফ দি গ্রেটেস্ট ফুটবলার এভার কিন্তু আপোনালোকে বাৰু জানেনে যে লিওনেল মেসিৰ ঘৰৰ ওপৰেৰে এৰোপ্লেন যাব নোৱাৰে কিন্তু কিয় বাৰু মেসি গছি বদয় নাই ভি মোৰ ঘৰৰ ওপৰত দি নাই তেনেকুৱা একো নহয় কি নেতে মানে মেসি যিখিনি ঠাইত থাকে মেসিৰ ঘৰটো যিখিনি ঠাইত আছে সেইখিনিত বহুত এনভাইৰনমেন্টাল ল আছে অৰ্থাৎ পৰিবেশৰ বহুত আইন আছে তাত অসৰে পাজৰে যিবিলাক বনৰীয়া জীৱ-জন্তু আছে বহুত আছে তাৰ মানে তাত বনৰীয়া জীৱ-জন্তু যদি হে মেসিৰ ঘৰৰ ওপৰেৰে যদি হে এৰোপ্লেন যায় তেতিয়া হলে সেই জীৱ-জন্তুবোৰৰ বহুত ডিস্টার্ব হয় অলপ ক্ষতি হ'ব পাৰে তেওঁলোকৰ কাৰণ এৰোপ্লেনে বহুত নয়েজ পলিউশন অৰ্থাৎ শব্দ প্ৰদূষণ কৰে আৰু এই কাৰণেই মেসিৰ ঘৰৰ ওপৰেৰে এৰোপ্লেন যাব নোৱাৰে আৰু মেসিও তাৰ মানে অলপ বেছি নয়েজ নোহোৱা ঠাইত থাকি ভাল পায় য'ত শব্দ প্ৰদূষণ বেছি নহয় তাৰ কাৰণে মেসি যিখিনি ঠাইত থাকে তাৰ ওচৰতে এঘৰ মানুহ আছিল তেওঁলোকে বহুত শব্দ প্ৰদূষণ তাৰ মানে আটা বাঢ়ি থাকে কিবা কৰি থাকে এনেকুৱা ধৰণত কৰি থাকে তাৰ কাৰণে মেসি তেওঁলোকৰ ঘৰটো কিনি লৈছে এটা ফ্যাক্টৰৰ লগত এটা ফ্ৰী গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব ভিডিঅ'টো কেনেকুৱা পাইছে কমেন্ট কৰি জনাব আগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্রাইব করে দিব ধন্যবাদ